Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে সকে মোৰ নতুন এটা ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মোৰ আগৰ ভিডিওত আপোনালোকক কৈছিলো যে আমাৰ হাটবৰ হাজাৰী ভাওনা অনুষ্ঠিত হৈছে আৰু সেই হাজাৰী ভাওনাৰে যিকোনো এখন ভাওনা মই মোৰ ইউটিউব চেনেলত দিম বুলি আপোনালোকক কৈছিলো আসলতে ভাওনা কিবাখনো চাইছিলো কিন্তু সম্পূৰ্ণকৈ সোৱা হোৱা নাছিলে তাৰে ৰুক্মিণী হৰণ ভাওনাখন মই প্ৰথমৰ পৰা শেষলৈকে চাইছিলো আৰু অলপ মই ভিডিও কৰি থৈছিলো গতিকে ভাবিছো যে সেই ৰুক্মিণী হৰণ ভাওনাখনকে আপোনালোকক দেখাও গতিকে আপোনালোকে চাব আমাৰ হাটবৰ হাজাৰৰ ৰুক্মিণী হৰণ ভাওনাখন কেনেকুৱা হৈছে আৰু মোক জনাব ঠিক আছে তেন্তে এতিয়া ভাওনাখন চাওঁ হওক Oh
বিদ্যুৎ কন্যাকো সম বর কোন স্থানে আশ্রয় তোরা হবে বিমলিখ হইয়েক হাম জানি এক দৈত্যকী নন্দন বিনে কন্যাক সম বর নাই জব জব তোরা হবে ভাল দেখ হাম হাম স্বহস্তে কৃষ্ণক কন্যাদান করব কন্যাদান করব